নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিলোঁ। আজি এটা অতি সহজ মিঠাই ৰেচিপি লৈ আহিছোঁ, ঘৰতে থকা সামগ্ৰী বনাব পৰা। প্ৰথমতে এনেদৰে গুড় মই মিহিকৈ কাটি লৈছোঁ। গুড়খিনি মিহিকৈ কাটি লৈছোঁ আৰু লাগিব আপোনাক আটা লাগিব, যিকোনো আটা। ৰঙচুৱা আটাটো ল'লে বেছি ভাল। মোৰতো অলপ ৰঙচুৱা, ইমান ৰঙচুৱাও নহয়, এনেকৈ ৰঙচুৱা আটাটো। আৰু এনেকুৱা এটা জোখৰ কাপ লৈ লৈছোঁ মই। এইটো কাপৰ জোখত দি সেই কাপটোৰ জোখেৰে মই 1.5 কাপ এটা এনেদৰে লৈ ল'ম কাঁহীখনত। ডেৰ কাপ লৈ ল'ম, একাপ দিলোঁ, আধা কাপ দিম সেইটো কাপত। আপোনালোকে যিকোনো চাইজৰ জোখৰ বস্তু এটাই দিব পাৰিব। 1.5 কাপ লৈ লৈছোঁ। মই গেছটো কিন্তু জ্বলোৱা নাই। এতিয়া মই ৰিফাইন লৈছোঁ। আপোনালোকে পাৰিলে ঘিউ ল'ব। মোৰ ওচৰত বৰ্তমান ঘিউ নাই, সেইবাবে মই ৰিফাইনকে ব্যৱহাৰ কৰিছোঁ। আৰু ৰিফাইন অকণমান দি গেছটো জ্বলাই দিলোঁ। এনেদৰে মিক্স কৰি থাকিব লাগিব। এনেদৰে অলপ অলপকৈ দি ল'ব লাগিব, অলপ অলপকৈ ৰিফাইন দি যাব লাগিব, বা ঘিউ হ'লেও দি যাব লাগিব। আকৌ মই অকণমান ঘিউ ৰিফাইন দিছোঁ। ৰিফাইন দি এনেদৰে মিক্স কৰি ল'ম। আকৌ অলপ দেৰি এনেদৰে ভাজি, আটাখন কিন্তু ৰখাই নিদিব, অলপ ভাজি দি আহিব পাৰে। লগাখিনি মই এনেদৰে এৰুৱাই দিছোঁ। এনেদৰে আকৌ অকণমান ৰিফাইন দি ল'ম মই। আপোনালোকে পাৰিলে ঘিউ দিব, ঘিউ দিলে বৰ ধুনীয়া গোন্ধটো ওলায়। মোৰ গেছটো অফ হৈ গৈছিলে মানে কমাওঁতে। আপোনালোকে একদম মানে কমত লৈ ল'ব, গেছটো কমাই ল'ব, নহ'লে জ্বলি অহা চান্সটো থাকে। আৰু যেতিয়া ঘিউ দি পিনি বনোৱা হয় ন, ঘিউ দি বনালে বহুত ধুনীয়া এটা গোন্ধ এটা আহে। মই ৰিফাইন দিছোঁ যিহেতু, ৰিফাইন দিলেও কোনো কথা নাই, ৰিফাইন দিলেও ভাল হয় খাবলৈ। এনেদৰে মই ৰিফাইন অলপ অলপকৈ দি এনেদৰে ভাজি ল'লোঁ। ৰংটো বহুত চেঞ্জ হৈ গ'ল, দেখিছেনে আপোনালোকে? বহুত চেঞ্জ হৈ গ'ল। তেনেকৈ ঘিউ দিলেতো আৰু বহুত ধুনীয়া হয়। চাব আপোনালোকে, ফুটি লোৱা গুড়খিনি কিন্তু মই এতিয়ালৈকে দিয়া নাই। এনেদৰে ভাজি ল'ব আপোনালোকেও। দেখিছেনে কিমান ধুনীয়া এটা ৰং ওলাইছে আৰু কেনেকুৱা ধুনীয়া এটা গোন্ধ ওলাইছে, মই আপোনালোকক বুজাব নোৱাৰোঁ। সেই গোন্ধটো পালেই যেন বৰ ধুনীয়া মিঠাই এটা বনিছে, তেনেকুৱা নিচিনা। এতিয়া মই গুড়খিনি দি দিলোঁ। কেনেকুৱা এটা জোখত গুড়খিনি দিছোঁ, দেখিছে নহয়? গুড়খিনি দিয়াৰ পিছত বেছি দেৰি আৰু ভাজিব নালাগে। গুড়খিনি যিহেতু মই মিহিকৈ কুটি লৈছোঁ, কুটি লোৱাৰ পাছত এতিয়া বেছি দেৰি ভাজিব নালাগে। অলপ মিক্স কৰি দিম মুঠতে আটাখিনিৰ লগত। খালি মোৰ গুড়ৰ কালাৰটো আৰু মানে আটাৰ কালাৰটো চেঞ্জ হৈ গৈছে। গুড়টো অলপ ডাৰ্ক হয় কালাৰটো, সেইটো কাৰণে অলপ বেলেগ দেখিছে। এতিয়া মই গেছটো অফ কৰি দিম। গেছটো অফ কৰি দিওঁ, কিন্তু কেৰাহীখন অলপ দেৰি লৰাই থাকিব লাগিব এনেদৰে। তাৰপিছত লগালগ কিবা এটা বাচন তাতে মই অলপ এনেদৰে উলিয়াই ল'লোঁ। আপোনালোক দেখুৱাবলৈ নহ'লে লৰালৈও হ'ল। এনেদৰে উলিয়াই ল'ব আৰু গৰমে গৰমে আপোনালোকে এনেদৰে মিহি কৰি পিচটোত কাটি ল'ব, নহ'লে টান হৈ যায় লগালগ, আৰু পিছত কাটোতে ভাঙি যোৱা চান্স থাকে। সেইটো কাৰণে মই গৰমে গৰমে এনেদৰে কাটি লৈছোঁ। আপোনালোকেও কাটি ল'ব। এনেদৰে কাটিলোঁ মই। কাটি পিনি ঠাণ্ডা হ'বলৈ থৈ দিম। ঠাণ্ডা হোৱাৰ পাছতহে পিচটো উলিয়াম। এতিয়া এনেদৰে মোৰ ঠাণ্ডা হৈ গ'ল। হোৱাৰ পিছত মই এতিয়া পিচকেইটা উলিয়াই দেখাইছোঁ আপোনাক। চাবতে ইমান ধুনীয়া পিচ হৈছে। চাওক ইমান ধুনীয়া পিচ হৈছে। অলপমান হাতেৰে মোহাৰি দিওঁ, পিচটো ভাঙিব মন নাই, সেইটো কাৰণে মই অলপ গুৰি থকা অলপ তেনেকুৱাই দেখাইছোঁ। চাব দেই কিমান ধুনীয়া মিহি, মানে মুখত দিলে পমি যোৱাৰ নিচিনা হৈছে। আপুনি হয়তো ইয়াৰ পিছে যদি চাহ একাপে লয়, চাহ একাপ এদায় হৈ যাব, কিন্তু মিঠাই পিচ শেষ নহয়। খাই ইমানেই ধুনীয়া লাগে। চব টেক্সাৰটো কিমান ধুনীয়া হৈছে। প্লিজ এই মিঠাইটো বনাই খাই চাব, তাৰপিছত মোক ক'ব কমেণ্ট কৰি কেনেকুৱা লাগিলে। সঁচাকৈ বহুত ধুনীয়া। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ।
কেনেকুৱা হৈছে আপোনালোকেও বনাই খাই টেষ্ট কৰি মোক জনাব। মই কিন্তু ভাল পালোঁ খাই। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। মোৰ চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ সামৰিলোঁ, বাই বাই।